Hello my dear friends. Best Exam Guide YouTube channelor অন্য এটি ভিডিওলে আপোনালোকক আন্তৰিক স্বাগতম জনাইছো। আজিৰ বিষয়বস্তু আসাম জিওগ্ৰাফি। অসমৰ ভূগোল সম্পৰ্কে আজিৰ ভিডিওত আমি 30টা অতি দৰকাৰী প্ৰশ্ন আলোচনা কৰিব লৈছো আৰু এই প্ৰশ্নসমূহ অসম চৰকাৰে আয়োজিত যিকোনো গ্ৰেড 3 বা 4 ৰ পৰীক্ষা বিশেষকৈ ADRE Assam Police ABUB DME APDCL APRO TET CTET বা অন্যান্য যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। সম্পূৰ্ণ ভিডিঅ'টি চাব আপোনালোকে নিশ্চয়কৈ এই ভিডিঅ'ৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব। আহকচোন বাৰু আজিৰ বিষয়বস্তু বিধানকৈ জানি লওঁ। আজিৰ প্ৰথম প্ৰশ্ন দি আছে Where is Indian Institute of Technology IIT located in Assam? অসমৰ কোনখন ঠাইত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান বা IIT অৱস্থিত? আমাক ইয়াতে যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্পটি আপোনালোকে গেছ কৰিবচোন। হয়, আপোনালোকে ভবাৰ দৰে আমি নিশ্চয় সকলোৱে জানো যে অসমৰ একমাত্ৰ IIT ইনষ্টিটিউচন যেটো আছে হেয়া গুৱাহাটী চহৰত অৱস্থিত। আৰু এই IIT প্ৰতিষ্ঠানটি 1994 চনত স্থাপন কৰা হৈছে। পৰৱৰ্তী প্ৰশ্ন Which day is observed as Rhino Day in Assam? অসমত কোন তাৰিখে গড় দিৱস পালন কৰা হয়? ইয়াক বিকল্প হিচাপে আমাক দিয়া আছে 24 অক্টোবৰ 11 জুলাই 22 ছেপ্টেম্বৰ আৰু 3 ছেপ্টেম্বৰ আৰু ইয়াৰ শুদ্ধ বিকল্পটি হৈছে 22 ছেপ্টেম্বৰ। 22 ছেপ্টেম্বৰ দিনটো গড় দিৱস হিচাপে অসমত পালন কৰা লাগিছিল। ইয়াত চাওক যে বাকী কেইটানো কি বুজায় আমি এবাৰ জানি লওঁ তাকো। 24 অক্টোবৰ দিনটো আচলতে UN ডে বা ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় যিহেতু 1945 চনৰ 24 অক্টোবৰ তাৰিখে UNO বা ইউনাইটেড নেশ্যনছ অৰ্গানাইজেশ্যন বা ৰাষ্ট্ৰসংঘ স্থাপন কৰা হৈছিল। 11 জুলাই তাৰিখে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। 22 ছেপ্টেম্বৰ তিমানে গম পালো গড় দিৱস পালন কৰা হয় আৰু 3 ছেপ্টেম্বৰত অভিৰুচি স্পৰ্টছ ডে বা অভিৰুচি ক্ৰীড়া দিৱস অসমত পালন কৰা হয় ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটি। পৰৱৰ্তী প্ৰশ্ন What is the population of Assam as per 2011 census? 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ জনসংখ্যা কিমান? ইয়াত দিয়া বিকল্পসমূহৰ শুদ্ধ বিকল্প হ'ব অপশ্যন যদি ডি দিয়া আছে 3.12 ক্ৰ'ৰ 3.12 কোটি জনসংখ্যা হৈছে অসমৰ জনসংখ্যা আৰু এই জনসংখ্যাৰ ভিত্তি হৈছে 2011 চনৰ লোকপিয়ল। আৰু অলপ বিতংকৈ জানি লওঁ Assam has a total population of 3,12,05,576 ইমানখিনি আছিল 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি। পুৰুষৰ জনসংখ্যা হৈছে 1,59,39,443 গৰাকী আৰু মহিলাৰ সংখ্যা হৈছে 1,52,64,133 গৰাকী। এইখিনি হৈছে পুৰুষ আৰু মহিলাৰ জনসংখ্যা আৰু এইখিনি মিলাই আমাৰ এই পৰিমাণটো হ'ব 3.12 ক্ৰ'ৰ। অপশ্যন ডি আমাৰ যদি দিয়া আছে। পৰৱৰ্তী প্ৰশ্ন Who designed the বিহু ফ্লেগ? কোনে বিহু পতাকাৰ আৰ্হি প্ৰস্তুত কৰিছিল? ইয়াত বিকল্প আমাক দিয়া আছে জাহ্নু বৰুৱা, যুগল দাস, নিপ বৰুৱা, জগন্নাথ বৰুৱা। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নিপ বৰুৱা। এইগৰাকী ব্যক্তিয়ে বিহুৰ যিটো পতাকা ব্যৱহাৰ হয় বিহুৰ সময়ত সেই পতাকাৰ আৰ্হি প্ৰস্তুত কৰিছিল আৰু তেখেতে এই পতাকাৰ আৰ্হি প্ৰস্তুত কৰিছিল 1952 চনত। পৰৱৰ্তী প্ৰশ্ন Which place in Assam is famous for সত্ৰ and কীৰ্তন ঘৰ? অসমৰ কোন ঠাই সত্ৰ আৰু কীৰ্তন ঘৰৰ বাবে বিখ্যাত? বিকল্প আমাক যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব বৰপেটা জিলা। বৰপেটা জিলা সত্ৰ আৰু কীৰ্তন ঘৰৰ বাবে বিখ্যাত। আপোনাক অন্য এটি প্ৰশ্ন কেতিয়াবা আপোনাক দিয়ে পাটবাউসী সত্ৰ অসমৰ কোনখন জিলাত অৱস্থিত? আপোনাক এতিয়াও নিশ্চয় গম পাব যে এয়া বৰপেটা জিলাতে আছে আৰু সেই প্ৰশ্নটো প্ৰায় পৰীক্ষা দিয়া দেখা যায়। Question number 6 Which is the largest wetland in Assam? এই প্ৰশ্ন খুবেই দৰকাৰী হয়। অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমি কোনখন হয়? জলাশয় কোনটো হয়? দীপৰ বিল, কুমৰী বিল হ্ৰদ, চান্দুবি হ্ৰদ আৰু সোণবিল হ্ৰদ আৰু ইয়াৰ শুদ্ধ বিকল্প হ'ব অপশ্যন ডি
সোণবিল হ্ৰদ এয়া হৈছে অসমৰ বৃহত্তম বা অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমি Question number 7 Which river flows through the northern part of Kaziranga National Park নিম্নলিখিত কোনখন নদী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশেৰে বৈ গৈছে বিকল্প দি আছে ধনশ্ৰী পাগলাদিয়া ব্ৰহ্মপুত্ৰ আৰু দিখৌ আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ব্ৰহ্মপুত্ৰ নৈখন কাজিৰঙা উদ্যানৰ উত্তৰ দিশেৰে বৈ গৈছে Question number 8 Which district of Assam has the lowest density of population অসমৰ কোনখন জিলাৰ জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন বিকল্প আমাক যিখিনি দি আছে তাৰ শুদ্ধ বিকল্প হ'ব ডিমা হাছাও জিলাৰ জনসংখ্যাৰ ঘনত্ব অসমৰ জিলাসমূহৰ সৰ্বনিম্ন আৰু এই তথ্যৰ ভিত্তি হৈছে 2011 চনৰ লোকপিয়লৰ অনুসৰি 2011 চনৰ লোকপিয়ল অনুসৰি ডিমা হাছাওৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি 1 বৰ্গ কিলোমিটাৰ 44 গৰাকী ব্যক্তি আছে প্ৰতি 1 বৰ্গ কিলোমিটাৰত আটাইতকৈ বেছি আছে কামৰূপ মহানগৰত 1999 জন আছে প্ৰতি 1 বৰ্গ কিলোমিটাৰত অন্য এটা প্ৰশ্ন আমাক দিব পাৰে যে অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান অসমৰ জনসংখ্যা হৈছে প্ৰতি 1 বৰ্গ কিলোমিটাৰ 398 জন এই প্ৰশ্নটিও খুবেই দৰকাৰী প্ৰশ্ন আমাক নেকি দিব পাৰে What is the density of population of Assam as per 2011 census 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান উত্তৰটি হ'ব 398% ইয়াত চাওক আৰু কিছু 2011 চনৰ লোকপিয়ল সম্পৰ্কে কিছু তথ্য ইয়াত সংযোজন কৰা হৈছে অসমৰ সাক্ষৰতাৰ হাৰ সৰ্বমুঠ হৈছে 72.19 ইয়াৰে পুৰুষৰ সাক্ষৰতাৰ হাৰ হৈছে 77.85 আৰু মহিলাৰ হৈছে 66.27 এই প্ৰশ্নটি প্ৰায় দিয়া দেখা যায় 2011 চনৰ লোকপিয়ল অনুসৰি অসমত মহিলাৰ শিক্ষিতৰ হাৰ কিমান অসমৰ পুৰুষ মহিলাৰ অনুপাত যাক সেক্স ৰেশিও বুলি কোৱা হয় এয়া হৈছে 958 আৰু সৰ্বভাৰতীয় পৰ্যায়ত যদি কোৱা হয় ভাৰতৰ পুৰুষ মহিলাৰ অনুপাত 943 যোৱা 10 বছৰত অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আছিল 16.93 অসমৰ সৰ্বাধিক জনবহুল জিলাখনৰ নাম হৈছে নগাঁও আটাইতকৈ কম জনবহুল জিলাখনৰ নাম হৈছে ডিমা হাছাও মাটিকালিৰ পৰা অসমৰ বৃহত্তম জিলাৰ নাম হৈছে কাৰ্বি আংলং অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি 1 বৰ্গ কিলোমিটাৰত 398 আৰু সৰ্বভাৰতীয় পৰ্যায়ত এই জনসংখ্যাৰ ঘনত্ব হৈছে 382 অসমৰ গ্ৰাম্য অঞ্চলৰ জনসংখ্যাৰ পৰিমাণ হৈছে 86% আৰু নগৰ অঞ্চল বা আৰবানৰ জনসংখ্যা হৈছে 14% অসমৰ শিডিউল কাষ্ট এছচি জনসংখ্যাৰ হৈছে 6.85% আৰু শিডিউল ট্ৰাইবছৰ জনসংখ্যা হৈছে 12.41% Bodos are the largest ethnic group of Assam জনসংখ্যাৰ ভিত্তিত আটাইতকৈ ডাঙৰ যিটো জনগোষ্ঠী হয় সেয়া হৈছে বড়ো জনগোষ্ঠী আৰু মিচিং লোকসকল হৈছে দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী হয় এই তালিকাটি খুবেই গুৰুত্বপূৰ্ণ আপোনালোকে কাইণ্ডলি নোট ডাউন কৰি ল'ব স্ক্ৰীনশ্বট ল'ব ইয়াৰ পৰা আপোনালোকে প্ৰায় প্ৰশ্ন পাব মই প্ৰশ্ন হিচাপে ইয়াত দিয়া হোৱা নাই তথ্য হিচাপে দিয়া হৈছে আপোনাৰ নোট ডাউন কৰি ল'ব প্ৰায় এই বিষয়ে আপোনাক বিভিন্ন পৰীক্ষাত প্ৰশ্ন দিয়া দেখা যায় পৰৱৰ্তী স্লাইডলৈ আগবাঢ়িছোঁ আমি Which one is the highest peak in Assam অসমৰ সৰ্বোচ্চ শৃংগৰ নাম কি বিকল্প আমাক যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব লাইকে পিক বা লাইকি পিক অপশ্যন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় আৰু ইয়াৰ উচ্চতা হৈছে 1959 মিটাৰ পৰৱৰ্তী প্ৰশ্ন The Panimur waterfall is located in which district of Assam পানীমূৰ জলপ্ৰপাত অসমৰ কোনখন জিলাত অৱস্থিত বিকল্প দিছে মৰিগাঁও ডিমা হাছাও তিনিচুকীয়া কাৰ্বি আংলং আৰু শুদ্ধ উত্তৰ হ'ব ডিমা হাছাও জিলাত পানীমূৰ জলপ্ৰপাত অৱস্থিত Question number 11 When was Orang declared as a national park কোন চনত ওৰাঙক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হয় আমাক এই যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব 13 এপ্ৰিল 1999 চন 1999 চনৰ 13 এপ্ৰিল তাৰিখে ওৰাঙক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হয় আৰু ইয়াক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল 1985 আৰু ইয়াক অন্য এটা নামেৰে জনা যায় ই হৈছে মিনি কাজিৰঙা পূৰ্বতে কাজিৰঙাক ৰাজীৱ গান্ধী
ন্যাশনাল পার্ক হিসাবে জনা গৈছিল পৰৱৰ্তী সময়ত কেৱল ওৰাং ন্যাশনাল পার্ক হিসাবে জনা যায় Question number 12 Dudhnath temple famous for rock cutting images of Shiva and Parvati is located in which place of Assam শিৱ পাৰ্বতীৰ শিলত খোদিত মূৰ্তিৰ বাবে বিখ্যাত দুধনাথ মন্দিৰ অসমৰ কোনখন ঠাইত অৱস্থিত ইয়াত আমাক যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব অপচন এ যোগীগোপাত এটি মন্দিৰ আছে যাৰ নাম হৈছে দুধনাথ টেম্পল আৰু এই মন্দিৰত কি আছে শিৱ আৰু পাৰ্বতীৰ শিলত খোদিত মূৰ্তি আছে আৰু সেইবাবে এই বিখ্যাত হয় Question number 13 Haflong city is also known as Haflong চহৰক অন্য কি নামেৰেও জনা যায় বিকল্প দি আছে অসমৰ মানচেষ্টাৰ অসমৰ পঞ্চতীৰ্থ চিৰন্তন প্ৰেমৰ চহৰ অসমৰ স্কটলেণ্ড আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অসমৰ স্কটলেণ্ড অপচন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় এতে চাওক যে এই বাকিকেইটা নামেৰে কাক জনা যায় মানচেষ্টাৰ অফ আসাম বুলি ক'লে শুৱালকুছিক জনা যায় অসমৰ পঞ্চতীৰ্থ বুলি ক'লে হাজোক জনা যায় সিটি অফ ইটাৰনেল ৰোমান্স বুলি ক'লে তেজপুৰ চহৰক বুজায় হাফলং চহৰক অন্য কি নামেৰে জনা যায় ইট ইজ অলসো নন এজ হোৱাইট এণ্ড হিলক এটো হাফলং চহৰকে এই নামেৰে জনা যায় হাফলং এজ ডিমাসা ৱৰ্ড মিনিংছ এণ্ড হিল হাফলং ডিমাসা ভাষাৰ যেটো শব্দ আছে সেইমতে হাফলং শব্দটোৱে এণ্ড হিল বুজায় Question number 14 Who gave Kolaguru title to Vishnu Rava Vishnu Rava কোনে কলাগুৰু উপাধি প্ৰদান কৰিছিল বিকল্প আমাক দি আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন জৱাহৰলাল নেহৰু মহাত্মা গান্ধী শুদ্ধ উত্তৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আমি যিগৰাকী ব্যক্তিৰ জন্মদিন 5 ছেপ্টেম্বৰ শিক্ষক দিৱস হিচাপে পালন কৰোঁ এইগৰাকী মহান ব্যক্তিয়ে বিষ্ণু প্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল Vishnu Rava was awarded the Kolaguru by Sarbapalli Radhakrishnan at Varanasi in 1939 for mesmerizing Tandav dance of Lord Shiva. 1939 চনত তেখেতক বাৰাণসীত এই উপাধি প্ৰদান কৰিছিল সৰ্বপল্লী ৰাধাকৃষ্ণনে Who won the Vishnu Rava Award 2023 2023 চনৰ Vishnu Rava বটা কোনজন ব্যক্তিৰ প্ৰদান কৰা হৈছে দুগৰাকী ব্যক্তিৰ প্ৰদান কৰা হৈছে এগৰাকী হৈছে অজিত হিল আৰু এগৰাকী হৈছে গোপাল কৃষ্ণ গোস্বামী Question number 16 Which of the following is the longest river bridge over Brahmaputra ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা আটাইতকৈ দীঘল দলংখনৰ নাম কি ইয়াত বিকল্প যে কলিয়া ভুমৰা দলং বগীবিল দলং নৰনাৰায়ণ সেতু শৰাইঘাট দলং শুদ্ধ উত্তৰ হ'ব বগীবিল দলং এই দলঙৰ দৈৰ্ঘ্যতা হৈছে আৰু ইয়াক মুকলি কৰা হৈছে 2018 চনৰ 25 ডিসেম্বৰ তাৰিখে আৰু ই ধেমাজি আৰু ডিব্ৰুগড় এই দুই চহৰক সংযোগ কৰা এই প্ৰশ্নটি প্ৰায় দিয়া থাকে যে বগীবিল দলঙে কোন দুখন ঠাইক সংযোগ কৰায় উত্তৰ হ'ব ধেমাজি আৰু ডিব্ৰুগড় আৰু যদি কোৱা হয় আমি হয়তো বহুত সময় আমাৰ এটা ভুল হৈ যায় বা আমি ভুল ধাৰণা এটা হৈ আছে ভূপেন হাজৰিকা হেতু বা আমি ধলা হদিয়া হেতু বুলি জানো আসলতে ই ব্ৰহ্মপুত্ৰ নহয় ব্ৰহ্মপুত্ৰৰ এটি উপনৈ লোহিত নদীৰ ওপৰতে নিৰ্মাণ কৰা হৈছে পৰৱৰ্তী প্ৰশ্ন আজানপীৰ দৰগাহ ইজ লোকেটেড এট আজানপীৰ দৰগাহ কোন ঠাইত অৱস্থিত আমাক বিকল্প যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব হৰাগুৰি চাপৰি অপচন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় শিৱসাগৰ নগৰৰ পৰা উত্তৰ দিশে প্ৰায় 20 কিলোমিটাৰ নিলগত দিখৌ আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ সংগমস্থলৰ হৰাগুৰি চাপৰিত অৱস্থিত আছে আজানপীৰ দৰগাহ আজানপীৰ তেখেতৰ প্ৰকৃত নাম আছিল শাহ মিলান Question number 18 Assam falls in which climatic zone region অসম কোনটো জলবায়ুৰ অন্তৰ্গত ইয়াত আমাক যিখিনি বিকল্প দিয়া আছে তাৰ শুদ্ধ বিকল্পটি হ'ব মৌচুমী জলবায়ু মনসুন ক্লাইমেট অপচন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ Question number 19 How many world heritage sites are there in Assam অসমত মোট কিমানটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে বিকল্প দিছে 6টা এটা দুটা তিনিটা আৰু শুদ্ধ উত্তৰ হৈছে অসমত বৰ্তমানলৈকে দুটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে আৰু এই বিশ্ব ঐতিহ্য ক্ষেত্ৰ বা ওয়াৰ্ল্ড হেৰিটেজ সাইটস কোনে ঘোষণা কৰে ইউনেস্কো ঘোষণা কৰে ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত where is the headquarters of UNESCO located আপোনালোকে এই প্ৰশ্নৰ উত্তৰটি কমেন্ট বক্সত জনাবলৈ আশা কৰিলো
অসমত দুটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে তাৰ এটা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা নেশ্যনেল পাৰ্ক অন্যটো হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান বা মানাহ নেশ্যনেল পাৰ্ক আৰু 1985 চনত এই দুইটাকে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰা হয় Question number 20 What divides Karbi Anglong into two divisions Karbi Anglong জিলা কিহে দুভাগত বিভক্ত কৰিছে বিকল্পটি হৈছে কপিলি নদী বৰাক সমতল বা বৰাক প্লেইন ব্ৰহ্মপুত্ৰ নদী আৰু নৰ্থ কাছাৰ হিলছ বা উত্তৰ কাছাৰ পাহাৰ আৰু শুদ্ধ উত্তৰটি হ'ব কপিলি নদী Question number 21 Which book of Hyeonjang mentions about Kamrupa Hyeonjangৰ কোনখন গ্ৰন্থত পুৰণি কামৰূপৰ বৰ্ণনা পোৱা যায় আমি জানো Hyeonjang এগৰাকী চীনা পৰিব্ৰাজক আছিল আৰু তেখেতে কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত অসম ভ্ৰমণ কৰিছিল আৰু তেখেতৰ টুকাত কামৰূপৰ বিষয়ে উল্লেখ আছে আৰু তেখেতৰ যিখন গ্ৰন্থত কামৰূপৰ পুৰণি কামৰূপৰ বিষয়ে উল্লেখ আছে সেই গ্ৰন্থৰ নাম হৈছে CUK অপচন আমাৰ কাৰণে সি শুদ্ধ উত্তৰ হয় Question number 22 Which national park of Assam is famous for eastern swamp deer দল হৰিণৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত আমাকে যিখিনি বিকল্প দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অপচন বি শুদ্ধ উত্তৰ হয় আমি নিশ্চয়কৈ জানো কাজিৰঙা 1974 চন 1974 ত ৰাষ্ট্ৰীয় উদ্যান হিচাপে মৰ্যাদা লাভ কৰিছিল আমাৰ এই প্ৰশ্নটো প্ৰায় দিয়া থাকে আমাক Question number 23 How many districts are there in Borak Valley Borak উপত্যকাত সৰ্বমুঠ কিমানখন জিলা আছে দুখন তিনিখন চাৰিখন পাঁচখন শুদ্ধ উত্তৰ হ'ব তিনিখন জিলা বৰাক উপত্যকাত আছে আৰু এই জিলাকেইখনৰ নাম হৈছে কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছো In which year Bodo language became the state language কোন চনত বড়ো ভাষাক এটি ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি প্ৰদান কৰা হৈছে বিকল্প হৈছে 1990 1980 1984 and 1989 আৰু শুদ্ধ উত্তৰটি হ'ব 1984 1984 চনত বড়ো ভাষাক অসমৰ এটি ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে Question number 25 The Ghai a tributary to the Brahmaputra is situated between ব্ৰহ্মপুত্ৰৰ ঘাই নামৰ উপনৈ কোন দুখন নদীৰ মাজত অৱস্থিত আমাকে যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্পটি হ'ব সোৱণশিৰি আৰু দিহাং এই দুই নদীৰ মাজত ঘাই নামৰ এটি ব্ৰহ্মপুত্ৰৰ উপনদী অৱস্থিত Question number 26 Name the largest south bank tributary of the Brahmaputra river ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ বৃহত্তম উপনৈৰ নাম কি বিকল্প দিছে কপিলি দিসাং জিয়া ভৰালি আৰু দিখৌ শুদ্ধ উত্তৰটি হ'ব কপিলি এই বিষয়ে আৰু কিছু বিতংক আমি জানি লওঁ ইয়াত চাওক যে দক্ষিণ পাৰৰ কোন কেইখন নদী আছে ব্ৰহ্মপুত্ৰৰ বুঢ়ীদিহিং দিসাং দিখৌ জাজি ভুগদৈ ধনশ্ৰী কপিলি এইখন হৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ বৃহত্তম নৈ হয় কুলসী কৃষ্ণা আৰু জিনাৰী আৰু যদি কোৱা হয় উত্তৰ পাৰৰ বৃহত্তম নদী তেন্তে উত্তৰটি হ'ব সোৱণশিৰি নদী উত্তৰ পাৰৰ নৈসমূহ হৈছে উপনৈসমূহ হৈছে সোৱণশিৰি ডিক্ৰং ৰঙানদী বুৰৈ বৰগাং জিয়া ভৰালি গাভৰু ধনশিৰি পুঠিমাৰী পাগলাদিয়া গদাধৰ চম্পাৱতী গৌৰাংগ টিপকাই মানাহ আই বেকি এইসমূহ হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছো The Bogibeel Bridge connects which of the following two places ইতিমধ্যে আমি আলোচনা কৰিছোৱে বগীবিল দলঙে কোন দুখন ঠাইক সংযোগ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ধেমাজি আৰু ডিব্ৰুগড় অপচন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় আমি ইতিমধ্যে পঢ়িছোৱে বগীবিল দলঙৰ দৈৰ্ঘ্য হৈছে 4.94 কিলোমিটাৰ কনষ্ট্ৰাকচন ষ্টাৰ্ট হৈছিল 21 এপ্ৰিল 2002 আৰু ইয়াক ইনগ্ৰেট কৰা হৈছে 25 ডিসেম্বৰ 2018 Question number 28 In which year Dihing Patkai was declared as a national park কোন চনত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে ইয়াত আমাক বিকল্প যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব 2021 2021 চনত দিহিং পাটকায়ে ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে আমি নিশ্চয় সকলোৱে জানো যে বৰ্তমান সময়ত অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হৈছে 7খন পূৰ্বতে এই সংখ্যা 5খন আছিল 2021 চনত দিহিং পাটকাই আৰু ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান এই দুখন ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে আৰু অসমত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা 7খন হয় গৈ Question number 29 Which is the only forest reserve of the world where wild horses are found
অসমৰ কোনটো ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰাৰ বসতিৰ বাবে বিখ্যাত ইয়াত বিকল্প আমাক যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ which among the following is the first bird sanctuary of Assam অসমৰ প্ৰথমখন পক্ষী অভয়াৰণ্যৰ নাম কি ইয়াত দিয়া বিকল্পসমূহৰ শুদ্ধ বিকল্প হ'ব দীপৰ বিল পক্ষী অভয়াৰণ্য অপশ্যন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু মানে আপোনালোকে আজিৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কেনে পালে বা আপোনালোক পৰৱৰ্তী ভিডিঅ'টো কি হোৱাটো বিচাৰিছে আপোনালোক কমেন্ট বক্সত জনালে নথৈ আনন্দিত হ'ম আৰু সেই বিষয়ে মই ভিডিঅ' আপলোড কৰাৰ কাৰণে চেষ্টা কৰিম মৰমৰ বন্ধু-বান্ধৱীসকল আপোনালোকলৈ বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন আপুনি ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিলে আৰু ভিডিঅ'ম লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ